হাই ফ্ৰেণ্ডছ, মই গুলেন আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকক। তো আজি আমি কথা পাতিম আসাম পুলিচৰ ABUB যি 2134টা পোষ্ট ওলাইছিল। সেই পোষ্টসমূহত বহুতে ABUBত এপ্লাই কৰিছিল। সেই এপ্লাই কৰা সকলে বহুতে ভাবি আছে এইবাৰ চিনাপটো বহুত টান হ'ব, চিনাপ কিছুমানে পাৰে আৰু কিছুমানে নোৱাৰেও। সেইকাৰণে মই কৈছোঁ ABত আচলতে চিনাপ আছে আৰু UBত নাই। কি মানে ABত নাই UBত নাই বহুতে ভাবি আছে কি ABত নাই UBত নাই, বহুতে গম পোৱা নাই। তো আপোনালোকক মই গোটেইখিনি কথা কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো ফ্ৰেণ্ডছ, এইবাৰ আচলতে 3টা ইভেণ্ট ৰখা হৈছে, ৰানিং, লং জাম্প আৰু এই চিনাপ। আপোনালোকে যদি দুটাতে এপ্লাই কৰি থৈছে, আপোনালোকে দুটাতে যদি এপ্লাই কৰি থৈছে ABUB যদি দুটাতে আপোনালোকে এপ্লাই কৰি থৈছে তেনেহ'লে আপোনালোকে যদি আপোনালোকে 3 নম্বৰ ইভেণ্টত গৈ আপোনালোকে চিনাপ মাৰি দিছে তেতিয়াহ'লে আপোনালোকে ABতো আপোনালোকে কৰিব পাৰিব আৰু UBতো কৰিব পাৰিব, কাৰণ UBত চিনাপ আপোনালোকৰ নাই। এইবাৰ আপোনালোকৰ UBত চিনাপ নাই, ABত আছে। যদি আপোনালোকে দুয়োটা এপ্লাই কৰি থৈছে তেন্তে আপোনালোকে লাষ্টত গৈ চিনাপ মাৰাৰ পিছত আপোনালোকে চিনাপ মাৰিব নোৱাৰিলেও আপোনালোকে যদি UBতো এপ্লাই কৰি থৈছে তেন্তে আপোনালোকে UBত পাই যাব। আৰু যিসকলে অকল UBত এপ্লাই কৰিছে সেইসকলে UBত আপোনালোকে চিনাপ নামাৰিলেও হ'ব। আৰু আপোনালোকে যিবিলাকে ABত এপ্লাই কৰিছে, অনলি ABত এপ্লাই কৰিছে, সেইসকলে চিনাপটো মানে 3টা ইভেণ্ট মাৰিবই লাগিব। আপোনালোকৰ AB সকলৰ 40 হ'ব, 40ৰ পৰা আপোনালোকৰ কাট অফ হ'ব, মানে 40 নম্বৰ থাকিব, যিহেতু ৰানিং আৰু লং জাম্প থাকিব। আৰু আপোনালোকৰ যিবিলাকে ABত আছে সেইসকলৰ আপোনালোকৰ কি হ'ব, মানে কি 60ৰ পৰা 60 কাট অফ ওলাব, মানে কি 60 নম্বৰৰ ভিতৰত আপোনালোকৰ কাট অফ ওলাব। মানে যিহেতু এটা ইভেণ্টত 20 নম্বৰকৈ আছে আপোনালোকৰ, সেইকাৰণে আপোনালোকৰ কাট অফ 60 যাব। মানে 60ৰ পৰা আপোনালোকৰ কোনে কিমান পায় সেইটো হিচাপ হ'ব। তো হয়তো কিছুমানে মেট্ৰিক পাছ কৰি কিনে এপ্লাই কৰিছে, সেইসকলে ABত মাৰিব লাগিব নিশ্চয়। ABত মাৰিব লাগিলে আপোনালোকে 3টা ইভেণ্ট মাৰিবই লাগিব। আৰু যদি আপোনালোকে এই হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক দুয়োটা দিছে তেন্তে আপোনালোকে দুয়োটাতে চান্স পাব। সেয়ে আপোনালোকে যদি ABত পাছ কৰে তেন্তে আপোনালোকে UBত নামাৰিলেও হ'ব। আৰু আপোনালোকৰ টোটেল চিনাপ থাকিব 14টা। যদি আপোনালোকে 14টা গোটেই মাৰি দিব পাৰে 14টা, তেতিয়াহ'লে আপোনালোকে এক্সেলেণ্ট নম্বৰ পাব 20 নম্বৰ। আৰু যদি আপোনালোকে 4টা মাৰিব পাৰে তেতিয়াহ'লে আপোনালোকে কোৱালিফাইড হ'ব, মানে 10 নম্বৰ পাব। যদি 4টাও মাৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফাইড হ'ব, হয়তো আপোনালোকে আৰু দিব নোৱাৰিব। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।